প্ৰথমে মই পম্পিয়া আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে কঁঠালৰ পৰা বনোৱা পিঠা ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই কঁঠাল লৈছোঁ। পিঠা যিমান বনাব বিচাৰে সেইটো হিচাপত লৈ ল'ব। কঁঠালৰ গুটি আঁতৰাই এয়া মই মিক্সিত পিচি ল'ম। এয়া চাওক কি ধুনীয়াকৈ মোৰ কঁঠালখিনি পিচা হৈ গৈছে। বাতি এটাত উলিয়াই এতিয়া মই অকণমান নিমখ দিছোঁ। কঁঠালৰ মিঠা অনুসৰি চেনিৰ পৰিমাণটো লৈ ল'ব। মই ইয়াতে 2 চামুচ দিছোঁ যিহেতু কঁঠালখিনি মিঠা হয়। আৰু লৈছোঁ অকণমান বেকিং। এতিয়া মই এইখিনি ভালদৰে মিলাই পেলাম। ভালকৈ মিলাই লোৱাৰ পিছত এতিয়া ইয়াতে মই ময়দা দিম। আপোনালোকে আটা বা পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰে। অকণমান কোমল হোৱাৰ কাৰণে মই ইয়াতে ময়দা আৰু 2 চামুচ লৈ লৈছোঁ। এতিয়া মোৰ মিলাই হৈ গৈছে। কেৰাহীত তেল গৰম কৰি থৈছিলোঁ। এতিয়া পিঠাখিনি মই চামুচ এখনেৰে এটা এটাকৈ দি দিম। কঁঠাল খাই বেয়া পোৱা সকলেও এনেদৰে পিঠা বনাই খাই চাবচোন, সঁচাই বহুত ভাল লাগে। এয়া মোৰ কঁঠালৰ পিঠা বনোৱা হৈ গৈছে। আৰু দেখিছে পিঠাটো কিমান ধুনীয়া হৈছে আৰু কোমলো হৈছে। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।